Only for entertainment purpose. তিনিওটাই বম ধুৱে আজি তহঁতক ধুম কাপোৰ ঠুকুচা দি ঠুকুচিম অসমৰ তিনিটা খালি টেমাৰ ইউটিউবাৰ 1 অসমৰ ডেকা 2 বিকাশ আমিন আৰু 3 মিষ্টাৰ ৰাজা যদি কোনোবাই এই তিনিওটাৰ ভিডিঅ' চাইছে তেন্তে চিনি পাইছে তিনিওটাই অসমৰ ইউটিউবাৰ হেনো ইউটিউবত বহুত কাম কৰিছে কিন্তু ইহঁতি অলপ এক্সট্ৰা কৰিছে কিন্তু কি এক্সট্ৰা কৰিছে চাওঁ আহক চূড়ান্ত ফকটেমি তিনিওটাৰে তহঁতি আনক লোচ কৰ আজি আমি তহঁতক লোচ কৰিম কণ্টেণ্টৰ নামত থাকে ইহঁতৰ ভিডিঅ'বোৰত গোবৰ এইবোৰ চাই অসমৰ এখিনি মানসিকভাৱে অসুস্থ দৰ্শকে তিনিওটাৰে ভিডিঅ'বোৰৰ ষ্টাইলো একেই ছোৱালীক বেজ্জতি বোৱাৰীক বেজ্জতি ৰষ্টৰ নামত তিনিওটাই ভিডিঅ'ত ফ্ৰী নীতিক জ্ঞান দিয়ে ছোৱালীৰ শালীনতা নষ্ট কৰে ইহঁতৰ ভিডিঅ'ত থাম্বনেইলবিলাক চাওক এইটো মিষ্টাৰ ৰাজা কিছুদিন আগতে আছুৰ সাধাৰণ সম্পাদকক ভিডিঅ'ত উপলুঙা কৰি ৰাইজৰ কোব খোৱাৰ পৰা কথমপিহে বাচিছিল চকুত চশমাযোৰ থাকেই বাকীবোৰ নকওঁৱেই আৰু থাম্বনেইলবিলাক চাওক আৰু বুজক ইয়াৰ ফ্ৰী জ্ঞানগৰ্ভ কথা ই অসমৰ ডেকা চকুত চেলিব্ৰিটি হেন লগা চশমা ই আকৌ অকল ছোৱালী বোৱাৰীৰ ওপৰতহে ভিডিঅ' বনায় ই বিকাশ আমিন ই কমেডি কৰিব জানে কিন্তু কণ্টেণ্টৰ নামত ই ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আনৰ ব্যক্তিগত ভিডিঅ'বোৰ দেখায় ফালে এনেকৈ মূৰটো কৰি ফুলে বুকুৰ মানে ডাঙৰ হৈ যায় এই তিনিওটাই অসমৰ খালী টেমাৰ ইউটিউবাৰ তিনিওটাই ছোৱালীক বোৱাৰীক অশ্লীল কথা কৈ ৰ'জ ভিডিঅ' বনায় চা ভাই তহঁতি চবকে ৰ'জ কৰ আজি তহঁতকো কৰি চালো It's the motherfucking Eagle Double G. Snoop Dogg.